হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি আমাৰ ঘৰৰ কপৌ ফুলখিনি চাওঁ আহক। ইমান বেছি ধুনীয়াকৈ কপৌ ফুলখিনি লগাইছে মানে মোৰ মানুহজনে লগাইছে দেই। এয়া আমাৰ নিকা বাইদেউ। এয়া দেখিছে নহয়, ইমান ধুনীয়াকৈ কপৌ ফুলখিনি ফুলিছে, মানে বিহু পালেহিয়ে আৰু। এইজোপা আকৌ নতুনকৈ লগাইছে, কিন্তু কলি অহা নাই এতিয়ালৈকে। বাকী এইখিনি কেইদিনমান আগতে লগোৱা হ'ল, যিহেতু অকণমান ফুলিছেগৈ। যেতিয়া গোটেইখিনি সম্পূৰ্ণকৈ ফুলিব নহয়, বহুত বেছি ধুনীয়া লাগিব। এয়া ঘৰৰ বাটৰ, মানে ৰাস্তাৰ বাটৰ পৰা তামোল গছখিনিত লগাইছে, আৰু লগতে এয়া ছাইডত লগাই দিছে এজোপা এজোপাকৈ। মানে মুঠ এইবাৰ আমাৰ কপৌ ফুল কেইপাহ লাগিছে জানে গাইজ? 42 পাহ কপৌ ফুল লাগিছে। ভাবক না, কিমান বেছি ধুনীয়া লাগিব দেখিবলৈ। দেখিছে নহয় ৰাস্তা, আৰু এয়া আমাৰ ৱালৰ কাষত, আৰু ঘৰলৈ সোমাই যোৱা এয়া ৰাস্তাত লাইনকৈ লগাই দিছে। আৰু গোটেইখিনি যেতিয়া ফুলিব, মই আকৌ ভিডিঅ' এটা কৰি থ'ম দেই।